ওয়েলকাম এগেইন গাইজ। তো আজি বর্তমান আরও যাই আছো একবার গুৱাহাটীত। আজি কিন্তু ট্রেনে দি নহয়, আজি বাহিৰত যাম, মানে লগৰ লগত আর গাড়ীত যাম। তো আজি বিশেষ এটা কাৰণত গুৱাহাটীত যাই আছোঁ, মানে বেলেগ কাম নাই, এনজয় কৰাৰ কাৰণে। কি পালোঁ গম নাপাওঁ জেগা। এটা চবে ব্ৰেক লৈছোঁ, এটা ফটো উঠা। যাই আছোঁ একেলগে, যাই পাম অলপমান পাছত আৰু ৰঙীয়া চঙীয়া পাৰ হৈ আহিলোঁ। দাদা কি পাইছোঁ এইবাৰ? কি জেগাখিনি কি আছিল? চেকপোষ্ট বুলি কয়। চেকপোষ্ট পাইছোঁ। অঁ, চেকপোষ্ট পালোঁ। অলপমান টাইম লাগিব আৰু আধা ঘণ্টা 1 ঘণ্টামান লাগিব যাই পাওঁতে। ইয়াতে অলপমান মানে ফটো উঠোঁ এতিয়া। তো এতিয়া 5 মিনিট ফটো উঠি আমি যাব লগা হয় নেহেৰু ষ্টেডিয়াম। মানে অনলাইন টিকেট কাটলি নেহেৰু ষ্টেডিয়ামত টিকেটটো প্ৰথমতে কালেক্ট কৰিব লাগিব, তাৰপাছতে যে আমি মেইন ষ্টেডিয়ামত খেলা চাব পাৰোঁ। তো টিকেটকেইটা কালেক্ট কৰাৰ পিছত আমি বাহিৰত ক'ৰবাত খোৱা প্লেনিং কৰোঁ, কাৰণ 4 ঘণ্টা যিহেতু বহিব লাগিব। তো গাড়ী পাৰ্কিং 1-1.5 কিলোমিটাৰমান দূৰত আছিল ষ্টেডিয়ামতকৈ। তো ভিৰ আছে মোটামুটি, চাবা আছে। আৰু ইফালে পাৰ্কিঙৰ পৰা হ'লে মানে বৰখাপাৰা ষ্টেডিয়ামক লৈ অলপমান দূৰ আছে। ইয়াতে আকাশ কিবা কিবি এইগিলা জাৰ্চি আকাশ চব একেলগে পায়। RCB ধোনী পিন্ধি আহিছে, RCB পিন্ধি আহিছে দেখোন। RCB মুম্বাই চব পিন্ধি আহিছে। তো আগক অলপমান বুলি যাব লগা হ'ব। লাগি পিন্ধা লাগব নাপালে কত সব ফালে লাগিছে। না পরাগ নাই আমার রিয়ান পরাগ দাদা। রাজস্থানের অফিসিয়াল বাছখান আহিছে, প্লেয়ার আহানে খাই ললোঁ। পাছত মানে তাতে ভিতৰতো দামেই হয় যিহেতু, আৰু পাছত খাব চান্স পাম 4,000 কাৰণে। তো ইয়াতে খাই ললোঁ। এতিয়া যাওঁ, দেখে ভিতৰত সোমলোঁ। গেটত চেকিং হ'লাক আৰু নেক্সট গেটত যাওঁ। ফটো উঠবা ধৰিছোঁ অলপমান। ইয়াতে চেকিং হ'ব আৰু এইবাৰ, মানে ফাৰ্ষ্টবাৰ হাতেদি চেকিং কৰলাক, এইবাৰ মেচিনত ইয়াতে হ'ব। আগৰ নাম্বাৰ নাই মোৰ তাতে। ৰং গেট এক মিনিট চাওঁ আপোনাৰ অলৰেডি এণ্টাৰ দেখাই আছে। এইটো এণ্টাৰ কৰিছে আমাৰ, এইটো চেক কৰিছে। অঁ চেক কৰা গৈছে ইয়াতে। আপোনাৰ অঁ বলতা বছ জট ল'ব লাগে। থ্যাংক ইউ দাদা। ওয়েলকাম। সিটে বললি নাকি
नहीं अबे थर्ड तो वहाँ पर বেলেগ বেলেগ লাগে তো ইমান দিনে টিভিত চাই থাকোঁ টিভিত চাই থকা ষ্টেডিয়ামত আমাৰ ইফালে বম ওপৰত ঘূৰে অলপমান জট হৈ আছে চিট বিচৰিব লগা হৈ আছে আমি পটকা চটকা য'তে ত'তে ফেলি যায়গৈ পাৰিম যো তো ভাই ক'ত পাওঁ টিকেট চিট আমাৰ তো কভাৰ পৰা কভাৰ কৰি আহিলোঁ চিট বিচৰি তো এই হ'ল আমাৰ চিট এয়ে দে মজা হ'ব কি কয় তা কেমেৰামেনে আমাক IPL-ত মানে মজাটো দি থাকে দেই যিহক খেলাৰ মজাতকৈ বেলেগ মজাও দেই গৰম খেল হয় বেছি কোন কয় তো টছ ওভাৰ আছে স্ক্ৰীণত দেখি স্ক্ৰীণত দেখি আছে যদি এনেকৈ চেন্নাইৰ খেলা হ'লে হয় কি মজা হ'লে হয় ভাই বাটলার স্ট্রাগল কৰি আছে আরে নকিয়ার বললো ভালকৈ তো 1.5 মিনিটৰ ব্ৰেকত ইগলাখানে হৈ আছে খাবা আহে আৰু পিচখনত ঠিক কৰিব আহে मैं उसकी समझो Brianda Buria ইমান আউট আহি আমি খেলিব ভাল নহয় চিটে নাপায় মাৰা सीधा মাৰা ৰে আন্দা ও 9 লাখ 7 রানত গেলাক
পাৰা নাই একদমেই খেলা খেলবা আহে বঢ়িয়া বঢ়িয়া খেলছ বঢ়িয়া ফিফটি মজা মোৰ দা হাতত মাৰক মোৰ হাতত মাৰক মোৰ হাতত মাৰক দাদা ও কাও নইল্লা মিস 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 বঢ়িয়া 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 এ বেট বেট লগ হা হেট্ৰিক হ'ব না নাই হেট্ৰিক লাগে ঐ হেট্ৰিক হ'ব না নাই বল দিবা না হেট্ৰিক লাগে নহ'ল হেট্ৰিক হ'ব না নাই উৰি আছে ফিলিং নাপোৱা জীৱনত কেতিয়াও ঘূৰা বম লাগিল কিন্তু দেই পানী পাওঁতে কেনে দাম দিছে ইটা বেছি পাইছে আপুনি লাষ্ট 5 ওভার প্রত্যেকটা স্ট্যান্ডত 1 ওভার কে চলছে আজি ঠিক মানে ভাগ্যটো এনাইন পয়া মোৰ মোবাইলটো সুইচ অফ হৈছে বৰ্তমান তো বেলেগৰ মোবাইল ভিডিঅ' বালি একো ভালকৈ সেই কৰিব পৰা নাই তো যিখিনি মানে সেইখিনি গোটেইখিনি তোলা নহ'ল ক্লিপ যাৰ টাইমত বোলো অলপমান ক্লিপটো তো এইবাৰ যাব লাগিব চেন্নাইৰ এইবাৰ খেলা চাম গাড়ীতে চেন্নাইৰ খেলা চাই ৰাখিম এতিয়া আহি এতিয়া বাজৈ গৈছোঁ বাজৈত কিবা খাই যাওঁ মানে অলপ দেৰি হ'ব যিহেতু ভোক লাগছে তো ইয়াতে কিবা খাই যাওঁ এতিয়া বাজৈখনত আহি পালোঁ 10:30 মানত আহি পালোঁ আৰু কিন্তু কি হ'ল সেইকাৰণে ইনিংছটোৰ মোটামুটি মাজমেনতে মোৰ বেটাৰী লৈ হৈ চুইচ অফ হৈ গৈছিলে এতিয়া কিয় বা না সেইৰ কাৰণে মানে ৰাতিপুৱা ভিডিঅ' কৰাৰ কাৰণে তো চাৰ্জ দিয়াটো অপশ্যন নাই পাৱাৰ বেংকটো নিবা নেদিলাক ভিতৰত ষ্টেডিয়ামত তো আজিৰ কাৰণে ভাবিলোঁ আজিয়ে এণ্ডিংটো কৰি থৈ দিওঁ কালি আহি আৰু চাৰ্জ দি মতলবো নহয় সেনেকৈ ভিডিঅ' কৰা আজি সেইকাৰণে এণ্ডিংটো কৰি থৈ দিওঁ पहली बार वो कह रहे हैं कि भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।